এই কস্তুৰী পাপা কলৈ গ'ল ইয়াত চোৱা পাপা কলৈ গ'ল সকলোকে ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আশা কৰিছোঁ সকলোৱে ভালে আছে আজি কেইবাদিন পিছত এটা ভিডিঅ' বনালোঁ কেইবাদিন মানে মায়ে হ'ব হ'ল আৰু এমাহমান হ'ল চাগে তাকে ভাবি চিন্তি এটা ভিডিঅ' বনাওঁ বুলি যিহেতু আজি মই আজি দেওবাৰ আৰু কামত গৈ আছোঁ আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ এটা ঘৰত ভিডিঅ'টো চালে যিসকল থাম্বনেইল চাইছে নিশ্চয় গম পাইছে আৰু কাৰ ঘৰত গৈ আছে তো ভিডিঅ'টো চাই থাকক এতিয়া সময় প্ৰায় 8টা বাজিব হ'ল যিহেতু যোৱা সময় হ'ল আৰু পিছপিনে এয়া মা কাম কৰি আছে মা কি কৰি আছোগে দৰৱ আৰু মাৰ অকলে লিভাৰ দৰৱ কিবা কিবি দৰৱ আৰু এইপিনে এটা আমাৰ বেমাৰী মোৰ ভণ্টিজনী অকল লিভাৰ প্ৰব্লেম পেট বিষ কিবা কিবি এই বহুত বেমাৰ তেনেকৈ গৈ থাকোঁ আৰু কামলৈ বলক মনোজ ভাইৰ ঘৰ এখন আমাৰ মনোজ ভাইৰ গাড়ী আহিবা দেখিবালৈ কস্তুৰী এই কস্তুৰী পাপা কলৈ গ'ল ইয়াত চোৱা পাপা কলৈ গ'ল হা ক'ত গৈছে ক'তে আছে বজাৰ গৈছে বুলি কোৱা বজাৰ গৈছে বুলি কোৱা অঁ মই ধুনুকণীজনী কস্তুৰী এয়া মনোজ ভাইৰ লেডিং মনোজ ভাইৰ ঘৰ লেডিঙত হৈ আছে কাম সেইটো চিংগুল পুটিং হৈ গ'ল ইয়াত ডাবুল সেইটো লাগি আছ আমাৰ পাৰ্টনাৰে কাটি আছে পুটিং ডাবুল কোট পুটিং কাটিয়ে থৈ দিম আৰু ন ইমান মজা ফিনিচিং হৈছে আৰু কি লাগে এইখন দৰ্জা টিঙৰ পৰা ভাঙা আৰু এতিয়া আৰু মনোজ ভাইৰ ঘৰটো এইটো এনেকৈ ইয়াত হৈ আছে কাম আৰু আমি মানে এটা বেলেগ কাম কৰিম যিহেতু লগৰটোক দিছোঁ পুটিংটো কাট তাৰপিছত মই আৰু মোৰ লগৰটোৱে তাত চিলিং লগাব লাগে 30 বস্তা চিলিং সেই চিলিংটোক লগাবলৈ মানে তাকে চাই থাকক আপোনালোকে মনোজ ভাই গৈছে বজাৰ আহিব এতিয়া বজাৰ পৰা যিটো আজি দেওবাৰ বজাৰ কৰিবৰ কাৰণে গৈছে চিলিং সেয়া বস্তা 30 আৰু এইটো ইয়াত লগোৱা হ'বগৈ এতিয়া ওপৰত বাঁহ চাহ দিয়া হৈ গ'ল বাঁহৰ পৰা বনালোঁ ফ্ৰেম আমি তাতে বিটখিনি আছে সেইখিনি এতিয়া ইয়াত লগাব লাগে এই ঘোঁৰাটো মানে বেছি ওখ হৈ গ'ল আমি দুটাই ইমান চাপৰ ন এটাই চাপৰ মানুহৰে ওখ হৈ গ'ল হা এইটো অলপ কাটিব লাগিব তাকে চাওঁ চাই আছোঁ মনোজ ভাই যদি আহি কাটিব দিয়ে কাটি কিনি লগাম হয় নাই লগাম আৰু কি আছে নহ'লে ইয়াত শুই কিনি মাৰি যাম কি আছে চিলিং লগাই আছোঁ ঘোঁৰা হৈ গ'ল ওখ যেনে তেনে লগা তাকে অৱশেষত এইখিনি আমাৰ চিলিং লগাই কমপ্লিট হ'ল যিহেতু এতিয়া এই বিটটো লগাবলগীয়া আছে এই বিটটো এই জইনখিনি লগাব লাগিব যেতিয়ালৈ জইনত বিট নলগাওঁ তেতিয়ালৈ চিলিংটো লগোৱা নিচিনা নালাগিব আৰু বিটটো লগোৱাৰ পিছতহে লাগিব একদম মজা তো আমাৰ মনোজ ভাইৰ ৰুম অলমষ্ট কমপ্লিট হৈছেগৈ আৰু তাৰপিছত এতিয়া বিটখিনি লগাব লাগে আৰু সেই বেৰাকেইটাত কালাৰ মাৰি দিব লাগে এইটো মনোজ ভাই কিবা কাম কৰি আছে সিও ইয়াত কালাৰটো মাৰি দিয়াৰ পিছত আৰু বিটটো লগাই দিয়াৰ পিছত বহুত ধুনীয়া দেখি পাব তাৰপিছত দেখাই আছোঁ নেক্সট ভিডিঅ' এইটো ভিডিঅ'তে দেখিব পাব আপোনালোকে কোনো এচিভ নকৰিলে হ'ল চব চাব পাব বাছ এইফালে বিটখিনিত আমি খিলি এনেকৈ মাৰি লৈছোঁ আৰু এয়া দুটা বিট লগাই দিছোঁ কি ধুনীয়া লাগিছে গোটেইখিনি লগোৱাৰ পিছত এটা বেলেগে ধুনীয়া লাগিব এতিয়া লগাই থাকোঁ গোটেইটো লগোৱাৰ পিছত লুক চাব এইখিনি লগাই এতিয়া মানে চিলিং ডাবৰ লাগি আছে এতিয়া ইয়াত লাগি যাব বিট এতিয়া হৈ যাব পৰা মজা আৰু বিটটো জুৰিব লাগে এটাই ন বিটটো জুৰি যাব কিনে আৰু আছে আমাৰ চিলিং লগাই কমপ্লিট অৱশেষত কি ধুনীয়া লাগিছে এতিয়া চাই গোটেই বিট চিট মাৰি শেষ হ'ল ইয়াত এটা ফেন থাকিলে ভাল আছিল এখন ফেনৰ কমি থাকি গ'ল মনোজ ভাইলৈ অনুৰোধ যাতে এখন ফেন লগায় আৰু এই বিটখিনি থাকি গ'ল কালাৰ মাৰটো ইয়াত আজি নহ'ল যিহেতু সময় নাথাকিলে দিনটো লাগি গ'ল এখন চিলিং মাৰোঁতে আৰু কালিমান চাওঁ যদি সময় হয় কালিমান কালাৰটো মাৰি দিম বাকী ৰুমটোৰ ভিউ এনেকুৱা আহিছেগৈ ভালে লাগিছেগৈ আৰু কেনেকুৱা লাগিছে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব যিহেতু আমাৰতো চকুত ভালে লাগি আছে তাকে আৰু এতিয়া সময় হ'ল প্ৰায় 7টা বাজিলেগৈ যিহেতু মনোজ ভাই ঘৰৰ পৰা মই কাম কাজ কৰি আহিলোঁ নিজৰ ঘৰত আহি পালোঁ আহি মাৰি পাকঘৰত আৰু ৰাহু মানুহৰ পেট ন যি কি নহওক পাকঘৰত আহি পাই ইয়াত আহি পাই মই চালোঁ মায়ে মোৰ কাৰণে এয়া মাংস চব্জি ধুনীয়াকৈ বনাই থৈ দিছেগৈ কাৰণ মই মাংস খাই বহুত ভাল পাওঁ আৰু এইপিনে মাছো আছে মাছ নাখাওঁ এতিয়া প্ৰথম ভাত চব্জিটো একো নাখাওঁ প্ৰথম মই একচুৱেলি কামৰ পৰা আহিলোঁ যিহেতু চাহ খাই ভাল লাগে
চাহ তথাপিও আজি মোৰ চাহো খাব মন যোৱা নাই চাওঁ বেলেগ কি খাওঁ এইপিনে নানীয়ে মোক কৈ আছে কি আজি গাখীৰে খাই লওঁ বুলি তাকে ভাবিছোঁ গাখীৰ আৰু মুড়ি ভিজাই কিনি খাওঁ নেকি ভাল লাগে তেনেকৈ খাই লওঁ প্ৰথম তাৰপিছত ভাতটোতো খাব লাগিব মা মোৰ দ্বাৰাইতো নহ'লে নহ'ব আৰু মায়ে এইপিনে চাওঁ ইমান টেষ্টি চব্জি এতিয়া বনাইছে তেন্তেতো আৰু ভাতটো খাবই লাগিব আৰু তাকে খাই মেলি কিনি চাওঁ কি হয় মনত ভাবোঁ ঘৰৰ কামখিনি গোটেই ক্লিয়াৰ নহ'ল একচুৱেলি আৰু কাম বহুত থাকিলেগৈ আমনি লাগি গ'ল 7টা বাজিলেগৈ কাৰেণ্ট গৈ আছে আহি আছে তেনেকৈ চাওঁ প্ৰথম ফ্ৰেছ হৈ লওঁ মই মানুহটো বহুত লেতেৰা হৈ আছোঁ দিনটো একদম মাথা ভাৰি লাগি আছে মোৰ পিনে চাওক এতিয়া বাতিত লৈয়ে ল'লোঁ গাখীৰ আৰু মুড়ি আৰু এয়া কল কাটি লৈছোঁ মই এয়া কল এনেকৈ সৰু সৰু কল কাটি খাই মোক বহুত ভাল লাগে জাহাজী কল এটা কাটি লৈছোঁগৈ আৰু ইয়াৰ পৰা মুড়ি গাখীৰ মিক্স কৰি আৰু এতিয়া জাষ্ট খাব লাগে ইমানে মানে এনেকৈ আগতে মই অ'টছ গাখীৰ কল তেনেকৈ খাইছিলোঁ এতিয়াতো অ'টছ আজিকালি ইমান এটা নেখাওঁ আছে যদিও খাব মন নাযায় কিন্তু এই মুড়ি আৰু কলে লৈছোঁগৈ বহুত বেছি টেষ্টি লাগে মই এনেকৈ খাই বহুত বেছি ভাল পাওঁ সেইকাৰণে আজি মানে ঘৰত একচুৱেলি মুড়ি আহিলে ঘৰত মুড়ি তেনেকৈ নানেগৈ ভাবিলোঁ খাই দিওঁ আৰু বহুত মজা লাগিছে গাখীৰ লগত এনেকৈ খাই বহুত আপোনালোকেও খাই চাব আৰু কেনেকুৱা লাগে নিশ্চয় কমেণ্ট কৰি জনাবগৈ ঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ আহিয়ে ভাবিলোঁ টিভিটোক চাওঁ বুলি ভাবিলোঁ মানে যিহেতু IPL চলি আছে এতিয়া তাৰপিছত টিভিটো চোৱাৰ পিছত ইয়াত চালোঁ মায়ে এনেকৈ যেতিয়া শুই আছে তেতিয়া মানে এই বাহিৰতো আছে দুটামান মানুহ ক'ত গ'ল মানুহকেইটা চবে লুকাব গৈছে তাত এটা আছে এফালে এটা আছে তেতিয়াই মই গম পালোঁ যে আমাৰ টিভিটোত মানে ৰিচাৰ্জটো নাই তেতিয়া IPL চোৱা নহ'ব তেনেকৈতো কথাই নহয় মই মোবাইলত চাওঁ এইপিনে বাকী মানুহকেইটা এনেকৈ বহিয়ে থাকিব আৰু এতিয়া মই যিহেতু IPL চাওঁ আৰু আজিৰ ভিডিঅ'টো বাছ এইখিনিয়ে যদি মোৰ ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুন আহিছে ছাবস্ক্ৰাইব কৰিব বাই বাই